বন্ধুসকল 5 ছেপ্টেম্বৰ দিনটোৱে যে এটা ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ দিন হেতুৱে সকলোৱে জানে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে আয়োজন কৰা হয় সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰততে এই দিনটো টিচাৰ্ছ ডে ৰূপে আয়োজন কৰে আমাৰ তিনিচুকীয়া কলেজৰ ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টত সেই দিনটোত টিচাৰ্ছ ডে আৰু তাৰ লগতে ফেয়াৰৱেল আৰু ফ্ৰেছাৰ্ছ এই তিনিটা দিৱস আয়োজন কৰা হৈছিল সেইদিনা আৰু কিছুমান প্ৰগ্ৰেম হৈছিল আমাৰ ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টত আহক চাওঁ এই ভিডিঅ'টি আমি খাই আজি শিক্ষক দিৱস উপলক্ষে ini ada tambah. ফাৰ্ষ্টত টিচাৰ্ছ ডে আয়োজন কৰা হ'ল তাৰপিছত আহিল আমাৰ নৱাগত ষ্টুডেণ্ট মানে ফ্ৰেছাৰ্ছৰ কিছুমান প্ৰগ্ৰেম হৈছিল সেই প্ৰগ্ৰেমবোৰ আহক চাওঁ তাৰ পাছত আমাৰ এজন পালোৱান ডেকাই মাৰিলে বুকদান চাওক তাৰ পাছত আহিল আমাৰ নাচনী দুজনী চাওকচোন ভাল লাগিছে দেই একদম মজা তাৰ মাজতে আমাৰ লগৰ হয় জ্যোতিষ্ময় গোহাঁই বুলি তেওঁ বজাইছিল গীটাৰ তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰে 3rd ছেমৰ বিশাল বুলি কয় ভাইটি এজনে গান গাইছিল
দিৱস আৰু নৱাগতৰ আদৰণি সভা শেষ হোৱাৰ পাছত আমাৰ ছিনিয়ৰ যি ফেয়াৰৱেল দিবলগীয়া হৈছিল আমি তাৰ আয়োজন কৰিছিলোঁ। আহকচোন চাওঁ এই ভিডিঅ'টো। আমাৰ সকলোৱে নাচ গান কৰাৰ পিছত আমাৰ ছিনিয়ৰ গৌতম দাই এটা গানৰে সৈতে গীটাৰ বজাইছিল। অৱশেষত যেতিয়া আমাৰ সকলো প্ৰগ্ৰেম শেষ হৈছিল তাৰ পাছত আমি আহিল আমাৰ খোৱা সময়ত আমি সকলোৱে মিলিজুলি খালোঁ। চাওক এইবোৰো ৰেকৰ্ডিং হৈছে পাতি এফালে অমিত এয়া অমিত চিত্ৰা প্ৰণামে শ্ৰীৰাম এইটো খাই থাকোঁতো সুখ নাই। পাতি পাতি নমস্কাৰ। এয়া কেমেৰামেন আমাৰ বুঢ়ী কি লাগিব আমি পানী আনিব যাম। গৰম না বাই 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 বাই। আমাৰ অমিত
বিশাল বিশাল দি গ্ৰেট বুঢ়ী 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 এয়া চুটকি মাছ দুজনী छोटा है वो देखिए छोटा है वो पहले तो दो तो पहले चल एकदम था नीचे 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 थोड़ा सा खाओ আজিলৈ আছিল ইমানেই যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ